নমস্কাৰ বন্ধুসকল, জব ইনে চাবলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম চৰকাৰৰ APDCL আৰু DEEৰ দুখনকৈ নতুন নটিফিকেশ্যন আহিছে, যি দুখন নটিফিকেশ্যনৰ বিষয়ে আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। বন্ধুসকল, গতিকে দেৰি নকৰাকৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমখন নটিফিকেশ্যন আহিছে APDCLৰ ফালৰ পৰা, য'ত আপোনালোকে কিছুদিন আগতে গমে পাইছিলে যে ইয়াৰ যিসমূহ এক্সাম অনুষ্ঠিত হৈছিলে তাৰ ৰিজাল্টসমূহ দিয়া হোৱা নাছিলে। কিছু কৰাপশ্যনৰ বাবে এই এক্সামটো সম্পূৰ্ণকৈ কেঞ্চেল কৰা হৈছিলে, কিন্তু ইয়াৰ অফিচিয়েল কোনো নটিফিকেশ্যন এতিয়ালৈকে অহা নাছিলে। গতিকে এক্সামটো কেঞ্চেল হৈছে নে নাই তাৰ কিছু খবৰ আহিছিলে যদিও, কিন্তু অফিচিয়েল নটিফিকেশ্যন অহা নাছিলে। বিশেষকৈ এতিয়া এখন 12/11/2021 তাৰিখ অৰ্থাৎ যোৱাকালি এখন নতুন নটিফিকেশ্যন আহিছে কেঞ্চেলেশ্যন অফ ৰিক্ৰুটমেণ্ট প্ৰচেছৰ ওপৰত। যি কৰাপশ্যন হৈছিলে সেই কৰাপশ্যনৰ ওপৰত এইখন নটিফিকেশ্যন আহিছে যে কৰাপশ্যনৰ বাবে কিছু কৰাপশ্যন দেখা পোৱাৰ বাবে এই অফিচিয়েলি এই এক্সামটো কেঞ্চেল কৰা হৈছে, আৰু ইয়াৰ বাবে নিশ্চয়কৈ নতুন এক্সাম অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে নতুন এক্সামিনেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে ইয়াৰ এক্সাম হৈছিলে 10/8/2018 তাৰিখত, অৰ্থাৎ 10 আগষ্ট তাৰিখে ইয়াৰ এক্সামসমূহ অনুষ্ঠিত হৈছিলে 2018 চনৰ, আৰু তাৰপাছত ইয়াৰ এক্সামৰ ৰিজাল্টসমূহ প্ৰকাশ কৰা হোৱা নাছিলে। বিভিন্ন কৰাপশ্যনৰ ইছ্যু দেখা গৈছিলে, গতিকে ইয়াৰ বাবে কোনো এক্সামৰ ৰিজাল্ট পোৱা নাছিলে, আৰু ইয়াৰ বাবে বিভিন্ন সময়ত বিভিন্ন খবৰ আহিছিলে আৰু বিভিন্ন আলোচনা ইয়াৰ ওপৰত চলিছিলে, আৰু সেই সকলোবোৰ অন্ত পেলাই আজিৰ এই নটিফিকেশ্যনখন আহিছে যে ইয়াৰ বাবে নতুনকৈ ৰিক্ৰুটমেণ্ট প্ৰচেছ অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে নতুনকৈ এক্সাম অনুষ্ঠিত হ'ব। গতিকে এইটো আছিল APDCLৰ নটিফিকেশ্যন। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে DEEৰ ফালৰ পৰা, অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ এলিমেণ্টেৰী এডুকেশ্যন। ইয়াত আপোনালোকৰ 28/2/2019 তাৰিখে ইয়াৰ বাবে নটিফিকেশ্যন অৰ্থাৎ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে, আৰু 28/2/2019 তাৰিখে 28/2/2019 তাৰিখে ইয়াৰ বাবে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে, আৰু 9/11/2021 তাৰিখ ইয়াৰ বাবে আপোনালোকৰ এক্সাম অনুষ্ঠিত হৈছিলে। এই এক্সামটো সম্পূৰ্ণকৈ ইয়াৰ বাবে পুনৰ কেঞ্চেল কৰা হৈছে। ইয়াৰ বাবেও কিছু ৰিক্ৰুটমেণ্ট প্ৰচেছত কিছু বিসংগতি দেখা দিয়াৰ বাবে ইয়াৰ বাবে এক্সামটো কেঞ্চেল কৰা হৈছে, আৰু ইয়াৰ বাবেও নতুনকৈ নটিফিকেশ্যন প্ৰকাশ কৰা হ'ব আৰু এক্সামো অনুষ্ঠিত হ'ব। গতিকে গ্ৰেড 4ৰ যিকেইটা পদৰ বাবে DEEৰ এক্সাম অনুষ্ঠিত হৈছিলে তাৰ আৰু নতুনকৈ ৰিজাল্ট প্ৰকাশ নহয়, ৰিজাল্ট আৰু ইয়াৰ বাবে নাহে। গতিকে ইয়াৰ বাবে নতুনকৈ আকৌ ইয়াৰ বাবে নটিফিকেশ্যন প্ৰকাশ কৰা হ'ব আৰু ইয়াৰ বাবে এক্সামো অনুষ্ঠিত হ'ব। গতিকে যিসকলে এইটো এক্সাম এটেণ্ড কৰিছিলে তেওঁলোকৰ বাবে যথেষ্ট বেয়া খবৰ, কিন্তু ইয়াৰ পৰা নতুনকৈ আকৌ নটিফিকেশ্যন প্ৰকাশ পাব আৰু এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। গতিকে নতুনকৈ প্ৰিপেৰেশ্যন আৰম্ভ কৰিব লাগিব। গতিকে বন্ধুসকল, এই দুখন নটিফিকেশ্যন আহিছিলে APDCL আৰু DEEৰ ফালৰ পৰা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।